হেল্ল' এভৰিৱান, সুনু ডেইলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। যিহেতুকে 22 তাৰিখ আপোনালোকে সকলোৱে জানিছে যে 22 জানুৱাৰীত কি আছে কি নাই, প্ৰভু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। সেইকাৰণে আমিও অলপমান ভাবিলোঁ ঘৰতে পূজা কৰোঁ। কিন্তু এটা মোৰ দুখো লাগিছে জানেনে, ভাবিছিলোঁ যেনেকৈ কৰিম বুলি তেনেকৈ কৰিব নাপালোঁ। সেইটো কাৰণে দুখ লাগিছে। মই ভাবিছিলোঁ গলুমলুৰ কাৰণে কাপোৰ আনিম বুলি। হাজবেণ্ড গৈছিলে তিনিচুকীয়া, দোকান খোলা আছে বুলি কৈছিলে, য'ৰ পৰা মই আনো কাপোৰ গলুমলুৰ কাৰণে, আৰু বেলেগ জেগাত পোৱা নাযায়। যিহেতুকে আনিবলৈ গৈছিলে কিন্তু কাপোৰ নাপালে। সেইকাৰণে মনটো দুখো লাগিছে। আৰু ৰাস্তাত আহোঁতে দেখিছে নহয়, আমাৰ এইফালে প্ৰচেছন কৰিছে, প্ৰভু ৰামক আদৰণি জনাইছে সকলোৱে। কিমান যে ভাল লাগিছে দেখিছে নহয়, বহুতেই ফূৰ্তি দিন আছিলে। আমিও ঘৰতে অলপমান পূজা পাতল কৰিছোঁ, যিহেতুকে আপোনালোককো দেখাই দিছোঁ। আৰু ৰাতিপুৱাৰ পৰাই কামতে ব্যস্ত আৰু ইটো সিটো কৰাতে ব্যস্ত। মই পূজা কৰি ল'লোঁ। পূজা কৰি লৈ পিনি অলপমান ভোগ লগাই দিলোঁ, যিহে প্ৰসাদ আৰু তেনেকৈ আৰু ফল মূল অলপমান, মিঠাই অলপমান তেনেকৈ, আৰু ভাতো দিলোঁ। দুপৰীয়া ৰাতিপুৱাও দিয়া হৈ গ'ল। তেনেকৈ গলুমলুলৈ আগবঢ়াই থোৱা হৈছিলে, ৰুটি চব্জি তেনেকৈ আৰু দি দিলোঁ। তাৰপিছতে মই বোলো ভাত খাই লওঁ। মোৰ 2টা বাজিলে তেতিয়া ভাত খাওঁতে। মায়ে ৰাতিপুৱা ৰুটিও ৰাখি দিছিলে আৰু ভাতো আছিলে। আৰু কি কৰিছিলে আপোনাৰ মূলা আলু ভাজিছিলে, আকৌ আলু এক্সট্ৰাকৈ ভাজি বনাইছিলে, কাঠফুলাও বনাইছে। তেনেকৈ খাই ল'লোঁ। খাই লৈ আৰাম কৰিলোঁ। তাৰপিছতে ভণ্টি কেইজনীমান আহিলে, আৰু এই যে মাক হয়, সেইকাৰণে মই ভিডিঅ' বনাই ধুনীয়াকৈ ৰাখি দিছোঁ, আৰু সদায় কাৰণে থাকি যাব। ভণ্টিকেইজনী দেখিছেনে কিমান মৰম লগা, ইহঁতি আহিলে। তাৰপিছতে ভাবিলোঁ পুৰি অলপমান বনাই দিওঁ ফটাফট। পুৰি বনাই আছিলোঁ। মায়ে বনাই আছে বাৰু, মই অলপ হেল্প কৰি দিছোঁ। আৰু আনফালে বনাই আছিলোঁ পায়স। তাৰপৰা ভণ্টি আৰু মই, মামাৰ ছোৱালীজনী, আগৰ ভিডিঅ'বিলাক চাইছে যদি গম পাইছে। চাকি জ্বলালোঁ। চাকি জ্বলাই লৈ পিনি সন্ধিয়া আৰু ভাবিছিলোঁ বহুত জ্বলাম বুলি, কিন্তু ইমান জ্বলাব নোৱাৰিলোঁ। যিমানখিনি পাৰিলোঁ জ্বলালোঁ। আৰু তেনেকৈ মায়ে ভণ্টিয়ে দুইজনীয়ে হেল্প কৰি দিছে। বা আহিলে, ভিনদেউ আহিলে, আকৌ ভাগিনটো আছেই বাৰু ঘৰতে, আমাৰ ঘৰতে আছে ভাগিন। তেনেকৈ আৰু সকলোবিলাকে মিলিজুলি পূজা পাতল কৰিলোঁ। কৰাৰ পিছতে সন্ধিয়া পূজা দিলোঁ। তাৰপৰা মা লাগি দিছে, মায়ে অলপ হেল্প কৰি দিছে। পাপাই লৈ আছে বেটী, হাজবেণ্ডে কৰি আছে কেমেৰা। তেনেকৈ আৰু ইফালে সিফালে। তাৰপৰা ভাইটি আছে বাহিৰত, বেলেগ এটা কামত ভাইটি গৈছে। তেনেকৈ মই হাঁহি আছোঁ। মই কৈ আছোঁ হাজবেণ্ডক যে মই আগতে তুমি এতিয়া কেমেৰাটো কৰি দিয়া, আৰু মই কিমান দিগদাৰ হৈ গৈছে গম পাইছানে বুলি হাজবেণ্ডক কৈ আছোঁ। ওপৰত চাকি দিবলগীয়া হয়, মই চকী লৈ আহি দি আছোঁ এতিয়া। কিন্তু উপায় নাই যে কেমেৰাটো চকী লৈ আহি দেখাব নোৱাৰোঁ। সেইকাৰণে এনেকৈ দেখাই দিছোঁ। আৰু চকীখন দেখিবই আপোনালোকে, চাপৰ হ'লে এইটোৱে দিগদাৰ হয় বুলি কৈছোঁ। আকৌ তাৰপিছতে আকৌ হাজবেণ্ডৰ লগত কথাও পাতি আছোঁ। ইমান ধুনীয়া লাগিছে হয় নাই, সদায় এনেকুৱা এটা দিন আহক যে আমি সদায় এনেকৈ ভগৱানক আদৰণি জনাওঁ চাকি জ্বলাই বুলি কৈ, আমি সকলো ঘৰতে এনেকুৱা হওক বুলি কৈ হাজবেণ্ডৰ লগত কথাবিলাক পাতি আছোঁ। আৰু যিহেতুকে ভাল লাগিছে, চবেই সকলো মানুহে 22 তাৰিখৰ দিনাখন চাকি জ্বলাইছে, পূজা পাতল কৰিছে। সকলো ঘৰতে কৰিছে, এইটো গম পাইছোঁ। তথাপিতো আমাৰ ঘৰৰ যিমানখিনি কৰিছোঁ দেখাই দিছোঁ আপোনালোকক। এইবিলাক দেখিছেনে, চাকি বাতি জ্বলালোঁ। হাজবেণ্ডে কেমেৰা কৰি দেখাই দিছে। তাৰপিছত কৈ আছে ফটকা অলপ আনিছিলোঁ, ফটকাও ফুটাবলগীয়া আছে দেই, আকৌ ৰাতি শুই নাযাবা, তেনেকৈ কৈ আছে। আৰু মই বোলো ঠিক আছে হ'ব বাৰু, তেনেকৈ ক'লোঁ। তাৰপিছত আকৌ আমি অলপ কৈছোঁ মই হাজবেণ্ডক যে অলপমান ওলাইও যাম দেই বাহিৰত, কি হৈছে কি নাই অলপ চাই আহিমগৈ, ভাল লাগিব মনটো বুলি কৈ আছোঁ। মায়ে কৈছে নাযাওঁ কৰি আছে। আৰু ৰাতিও হৈ গ'ল, ঠাণ্ডা লাগিছে, নাযাওঁ। তাৰপিছতে পিছত নগ'লোঁ বাৰু, যোৱাটো নহ'লে। আমাৰ ঘৰতে এজনী বা ইয়াত বহি লৈ চাই আছে। তাৰপিছতে পাপাই লৈ আছে, মায়ে হাঁহি মাৰি আছে ধুনীয়াকৈ। আৰু ভণ্টিয়ে চাকিবিলাক উলিয়াই আছে। তেনেকৈ ইজনী সিজনী হেল্প কৰি থকা হৈছে। আৰু সেইখিনি আৰু আমি তাৰপৰা ফটকা ফুটালে, আমি সকলোৱে চালোঁ। ফটকা ফুটাইছে দেখিছেনে, মইতো ফটকা ফুটালে অলপ দূৰতে থাকোঁ, দূৰৰ পৰাই কেমেৰাটো কৰিছোঁ। আৰু তেনেকৈ ফটকা ফুটাইছে, এইবোৰ ইটো সিটো কৰি আছে। আৰু নোহোৱা আগতে মই কৈছিলোঁ যে হাজবেণ্ডক ফটকা কিন্তু আনিবা, ফটকা ফুটাম দেই, সেইদিনাখন বহুত ফূৰ্তি কৰিম বুলি কৈছোঁ। ফটকা ফুটাইছে, কলগছ আনিছিলে, চকৰি আনিছিলে, তেনেকৈ আৰু সেইবিলাকে আনি মেলি ফূৰ্তি কৰিছে। ভাগিনো আছে, ভাগিনেও ফুটাইছে। আৰু ভাগিনটো ক'বলৈ কথা নাই, সিটো আগবাঢ়িয়ে যায় বাৰু। এই তেনেকৈ আৰু আমি আকৌ চোতালতে ধৰি লওক কলগছ জ্বলাইছে, চকৰি বুলি কওঁ আমি, আপোনালোকে কি বুলি কয় ক'ব নোৱাৰোঁ বাৰু।
এইখিনি জ্বলাই দেখিছেনে ইমান ভাল লাগিছে, ফূৰ্তি কৰিছোঁ। আপোনালোকেও চাগে তেনেকৈ কেনেকৈ কি কৰি মনালে জনাবচোন কমেণ্ট কৰি। আৰু গোটেই ভিডিঅ'বিলাক চাই কিন্তু মানে ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আকৌ ৰাতি এইটো আমি কৰোঁতে চাগে আমি শুওঁতে মেলোঁতে 1টামান বাজি গ'লগৈ আৰু তেনেকৈ ফূৰ্তি কৰি মেলি খানাটো খালোঁ ৰাতি, খাই মেলি লৈ পিনি। আৰু সেইদিনাখন কিন্তু ক'বলৈ পাহৰিছোঁ, আমি চব নিৰামিষে খাইছিলোঁ আৰু ৰচুন মানে পিঁয়াজ একো খোৱা নাছিলোঁ বাৰু, আমাৰ ঘৰত চলা নাছিলে সেইদিনাখন। যিমানখিনি বস্তুৱে বনাইছিলোঁ আমি ৰচুন পিঁয়াজ একো দিয়া নাই, তেনেকৈ বনাইছিলোঁ। আৰু যিহেতু ভগৱানক ভোগ লগোৱা হয় সেইকাৰণে বনোৱা নাই। আৰু সেইদিনাখন আমি ঘৰত কোনো খোৱাও নাই তেনেকৈ, ৰচুন পিঁয়াজ একো খোৱা নাই বাৰু। তেনেকৈ আৰু সেইবিলাক ফূৰ্তি কৰি মেলি ৰাতি শুওঁতে 1:30-2টামান বাজিলে চাগে। তেনেকৈ সেই ভাগিনৰ দেখিছেনে ফূৰ্তি, একদম সি আগবাঢ়ি গৈছে। ভাগিনেও জ্বলালে কেইটামান, মই কিন্তু জ্বলোৱা নাই দেই। মইতো ফটকা দেখিলে মই বাহিৰতে মানে দূৰতে পলাওঁ আৰু দূৰৰ পৰা কেমেৰাটো কৰিছোঁ মই। আৰু আমাৰ বেটীটো ক'বলৈ কথা নাই, বেটীয়েতো ভয় কৰে বাৰু, তথাপিতো লৈ গৈছোঁ, দেখাইছোঁ। আৰু ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আজিলৈ আহিছোঁ তেনেহ'লে, গুড নাইট, বাই।